মই আজি আপোনালোকৰ লোকেল মুৰ্গী বা ব্ৰইলাৰ বা আপোনালোকৰ বতা চৰাই দৰৱৰ ব্যৱহাৰখিনিৰ বিষয়ে দেখুৱাম। কি দৰৱ ব্যৱহাৰ কৰিব। এইখিনি এইটো হৈছে কেলছিয়াম বুলি কয়। ইয়াৰ ব্যৱহাৰ হৈছে আপোনালোকে টেমাটোত লিখা থাকে প্ৰায়। কেলছিয়াম আছে, ইয়াত ফচফৰাছ আছে, ভিটামিন D3 আছে, ভিটামিন 12 আছে। এইটো আপোনালোকে কুকুৰ হওক, ছাগলী, ম'হ, গাহৰি আৰু চৰাই চিৰিকটি সকলোকে দিব পাৰে। এইটো 100 লোকেল মুৰ্গীক আপোনালোকে 50 বা 100 ml দিব পাৰে, যিটো ডাঙৰ খাব পৰাটো লিখা আছে ইয়াত। এইটো কেলছিয়াম সপ্তাহত ইয়াৰ 2 দিন ব্যৱহাৰ কৰিব কেলছিয়ামটো। আৰু এইটো হৈছে ভিমাৰেলটো হৈছে একদম 1 নম্বৰ ভিটামিন। এইটো বহুত পুৰণা ভিটামিন, ভাল দৰৱ। এইটো বহুত ভাল ৰিজাল্ট পাইছোঁ ইয়াৰ ব্যৱহাৰ হৈছে আপোনালোকে এইটো 300 ml, দাম হৈছে 430 টকা। বহুত দাম হয়। আপোনালোকে ইয়াৰ পোৱালিত দিব পাৰিব আপোনালোকে 5 ml। ইয়াত 100 হিচাপত লিখা থাকে। পোৱালিত 5 ml দিব, গ্ৰ'ৱাৰটো 7 ml আৰু লেয়াৰটো 10 ml। এইখিনি সম্পূৰ্ণ লিখাই থাকে, আপোনালোকে টেমাটো ভালকৈ চাব। আৰু ইয়াৰ হৈছে কেলছিয়ামটো ইয়াৰ লগত মিক্স কৰি ল'বও পাৰে। এইটো লিখা আছে, এইটো অষ্টভেদ আৰু ভিমাৰেল দুইটা মিক্স কৰি দিব পাৰে বা নিদিলেও হয়, কোনো কথা নাই। কিন্তু ভিমাৰেলৰ ইউজৰ বিষয়ে খুব ভাল ভিটামিন। আৰু হৈছে এইটো এমপিপ্লেক্স, এইটো বি ভিটামিন। এইখিনি বি ভিটামিনৰ ব্যৱহাৰ হৈছে, ইয়াত আছে B1, B2, B6, B12, ভিটামিন, কেলছিয়াম, ফচফৰাছ, পটাছিয়াম, নাইট্ৰেট এইবোৰ সকলো আছে। আৰু আপোনালোকে ব্যৱহাৰটো হৈছে আপোনালোকে যদি লোকেল মুৰ্গী দিয়ে, গুড়াটো 8 to 10 ml দিব 100। সপ্তাহত 2 দিন ব্যৱহাৰ কৰিব ইয়াৰ। লেয়াৰক দিব 10 ml আৰু পোৱালিক দিব 5 পৰা 6 ml। এমপিপ্লেক্স এইটো আধা লিটাৰ। দাম হৈছে ইয়াৰ 34 টকা, বেছি দাম নহয়। 34 টকাত আধা লিটাৰ পাব আপোনালোকে। এইটো ভিটামিন, এইটো ব্যৱহাৰ কৰিব পাৰে। এইটো কম দামী ভিটামিন। 1 লিটাৰত আপোনালোকে এইটো 1000 টকা 1 লিটাৰত। এইটো কম দামী ভিটামিন। এইটো আপোনালোকে মেচিয়ৰখিনিক ব্যৱহাৰ দিব পাৰিব। এইটো 2 to 5 ml দিলে হয়, 2 বা 5 ml আপোনাৰ 100 বাৰ্ডত। আপোনালোকে এইটো হৈছে লিভাৰ খুৱাব লাগে সপ্তাহত এদিন হ'লেও, যিহেতু সিহঁতৰ হজমি শক্তিটো বঢ়াব লাগিব, তেতিয়া আপোনাৰ গ্ৰ'থটো ভাল পাব। কেলছিয়াম আছে ইয়াত, সকলো ধৰণৰ যিখিনি দৰকাৰ হয় সেইখিনি সকলো আছে ইয়াত। এইটো দাম কম। লিভাৰটো আধা লিটাৰ আনিলেহে আপোনালোক যথেষ্ট দিন যাব। এইটো 128 টকা। মই এইখিনি ব্যৱহাৰ কৰি ভাল ৰিজাল্ট পাইছোঁ। এইখিনি ব্যৱহাৰটো হৈছে 100 বাৰ্ডত আপোনালোকে পোৱালিক দিব 10 ml, ব্ৰইলাৰক দিব 20 ml আৰু লেয়াৰক দিব 50 ml। এইখিনি ব্যৱহাৰ বিশেষ লোকেল মুৰ্গী দৰৱ পাতি নহ'লেও হয়, এইখিনি আপোনালোকে দিব, ভাল ৰিজাল্ট পাব। এইটো তাত মই ভিটামিন আনিছিলোঁ, এইটো দাম বেছি আছিলে 600 কেইটকা। এইটো মাষ্টাৰ এইটো নামটো এতিয়া নাইকিয়া হৈ গ'ল ইয়াৰ পৰা। আপোনালোকে এইখিনি ব্যৱহাৰ কৰিব, লোকেল মুৰ্গী ভাল গ্ৰ'থ পাব। সপ্তাহত 2 দিন ব্যৱহাৰ কৰিব সকলোখিনি দৰৱ। আৰু মই এই ভিটামিনৰ ব্যৱহাৰৰ বিষয়ে মই দি থাকোঁ। আপোনালোকে যদি জানিব বিচাৰে মোৰ ইউটিউব চেনেলত পাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।